সো গাইজ আপোনালোকৰ ফেচবুক একাউণ্টটো কেনেকৈ আপোনালোকে হাইড কৰিব। ধৰক আপোনালোকৰ একাউণ্টটো কেনেকৈ হাইড কৰিব, আপোনালোকৰ ফেচবুক একাউণ্টটো যাতে মানুহে আপোনালোকৰ একাউণ্টটো চাৰ্চ কৰিলে আপোনালোকৰ একাউণ্টটো নাপায়, কেনেকৈ আপোনালোকে লুকাই থ'ব নাইবা হাইড কৰি থ'ব আপোনালোকৰ ফেচবুক একাউণ্টটো। মানুহে চাৰ্চ কৰিলে ফেচবুকত আপোনালোকৰ একাউণ্টটো নাপাব। আপোনালোকে এই কামটো কেনেকৈ কৰিব সম্পূৰ্ণকৈ চাব আজিৰ এই ভিডিঅ'টো, তেতিয়াহে আপোনালোকে শিকিবলৈ পাৰিব। বহুত ইম্পৰ্টেণ্ট আজিৰ ভিডিঅ'টো। বলক এতিয়া আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ ফেচবুক একাউণ্টটো অপেন কৰি আপোনালোকে ওপৰত চাবলৈ পাৰিব তিনিটা লাইন, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে সেটিং অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকে দেখা পাইছে প্ৰফাইল সেটিংছ, ইয়াত ক্লিক কৰি দিব আৰু লগে লগে আপোনালোকে চাবলৈ পাইছে প্ৰাইভেচি, ইয়াত ক্লিক কৰি দিব আৰু এনেকৈ খোল খাব। অলপ স্ক্ৰল ডাউন কৰি আপোনালোকে মানে তললৈ আহিব। তলত আহি আপোনালোকে এনেকৈ এটা সেটিং পাব, য'ত আপোনালোকে চাবলৈ পাইছে ডু ইউ ৱান্ট সাৰ্চ ইঞ্জিন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকে এনেকৈ খোল খাব আৰু আপোনালোকে দেখাইছে ইনেবল আপোনালোকে ইয়াত ডিজেবল কৰি দিব। ডিজেবল কৰাৰ লগে লগে আপোনাৰ লিংকটো যিটো আপোনাৰ সেইটো লিংকটো নাপাব আৰু মানে আপোনাৰ ফেচবুক প্ৰফাইলৰ লিংকটো কোনেও বিচাৰি নাপাব, লগতে আপোনাৰ প্ৰফাইল একাউণ্টটো কোনেও চাৰ্চ কৰি জীৱনতো পাব নোৱাৰে বিচাৰি। এইটোৱেই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে একাউণ্টটো হাইড কৰি থ'ব পাৰে, বহুতো হাইড কৰি থয়। যিসকলে ডাঙৰ ফেচবুক পেজ চলায় সিসকলে এনেকৈ প্ৰফাইলটো হাইড কৰি থৈ দিয়ে এনেকৈ, আৰু আপোনালোকে এনেকৈ কৰিব পাৰে। আপোনালোকে ইম্পৰ্টেণ্ট যদি বুলি ভাবে, ভাষাটো ভুল হ'ব পাৰে আৰু লেংগুৱেজটো ভুল হ'ব পাৰে, চৰি।